আমি সিএসবিৰ চেয়াৰমেনৰ ৰেজিগনেশ্যন বিচাৰিছো। ভিচিডিচিৰ বজাৰ মই একদিনাই বন্ধ কৰি দিম। खुलुमबाय लोगोफोर, आसा खालामो बयबो मोजाङै दङ। दिनै जोंनि टपिकआ जाहैबाय दा दिनै इलेक्शन खाथि सफैबाय, नाथाय दिनै गोबां दुंहाव थासारि सोलिनायखौ जों नुनो मोननाय जादों। दा बेयाव गोबां मास डेमनस्ट्रेशन एबा मोनसे प्रटेस्ट एबा धरना खालामनायखौ जों नुनो मोननाय जादों। दा बे जाहैबाय क'क्राझारनि बिटिसि सेक्रेटारियेटनि दा गेट मोखां सेराव। दा बेयाव सिएसपि चेयारमेनआ रिजाइन होनांगौ, दा बेफोरबायदि मोनसे खोथाखौ लानानै दिनै धरना होनाय जादों। लोगोसेनो दा बेफोरबायदि गोबां माने भिसिडिसिनि जब एबा फरेस्टार एबा फरेस्ट गार्ड जबफोराव खायसे स्केम जादों। दा बेयाव लिगेल जायाखै, लिगेलि थाङाखै। दा बेफोरबायदि बुंनानै दिनै धरना खालामनाय जादों। दा बेखौ जोङो भिडिअनि गेजेरजों मोजाङै नायनो हागोन। लोगोसेनो भिसिडिसिआव गोबां जाख्ल'नाय एबा कारापसन सोलियो। दा बेखौ सानसेयावनो भिसिडिसि बन्द खालामगोन, दा बेफोरबायदि खोथाखौ दा बुंनाय जादों। दा बेखौ जोङो भिडिअनि गेजेरजों नायोब्ला क्लियारलि दा बेफोर खोथाखौ बुजिनो हागोन। क'क्राझारनि धरनायाव बाहागो लानानै पृथ्वीराज नारायण देब मेस बिथाङा गोबां बिबुंथि लाखिदों। माने सिएसबि चेयारमेना रिजाइन होनांगौ एबा जोंनि जास्टिस नांगौ, जोंनि माने बे फरेस्टार एबा फरेस्ट गार्ड एबा भिसिडिसिनि जब, दा बै जबफोराव जाय बिथांमोना मावनानै दङ दा बिसोरखौबो टार्मिनेट होनांगौ एबा बिसोरखौबो माने मा खालामनांगौ, लिगेलि मोनसे इनकुवेरि खालामनांगौ। दा बेफोरबायदि खोथाखौ दा बियो मोनसे धरनानि गेजेरजों फोरमायनाय जादों। लोगोसे बेराफारसेथिं जोंनि आसामनिनो चिफ मिनिस्टार मानगोनां डक्टर हिमन्त बिश्व शर्मा बिथाङाबो दा बेखौ बुंदोंदि दा भिसिडिसिआव गोबां जाख्ल'नाय सोलियो एबा कारापसन सोलियो, दा बेखौ सानसेयावनो फोजोबनांगौ। आरो आसाम स्टेटनि जा जबफोराव माने थाइसेबो फैसा होआलासिनो दिनै जबखौ मोननो हायो। दा बेफोरबायदिनो सेम बिटिसिनि जबावबो दा बियो थाइसेबो फैसा होआलासिनो जबखौ मोननांगौ। दा बेफोरबायदिखौ दा मोनसे केम्पेइननि गेजेरजों एबा मोनसे मेलनि गेजेरजों दा बेफोर बाथ्राखौ बुंनायखौ जोङो नुनो मोननाय जादों। अब्ला नोंथांमोना भिडिअखौ जोबजासिम नायलांबाय था, गासैखौबो क्लियारलि बुजिनो हागोन। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে সেই সামান্য 300-400টা চাকৰি কেলেংকাৰী হোৱাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাজ পাব লগা হৈছে। সেই যিমানবোৰ চাকৰিয়াল আছে তেওঁলোকক অতি শীঘ্ৰে বৰখাস্ত কৰক আৰু তেওঁলোকক চাকৰিৰ পৰা নিষ্কাশিত কৰি টাৰ্মিনেট কৰক। সেইখিনি আমি দাবী জনাইছো। ধন্যবাদ। আৰু নো ট্ৰান্সপাৰেন্সি, নো ৰেষ্ট, নো ৰেষ্ট, নো ট্ৰান্সপাৰেন্সি, নো ৰেষ্ট, নো ৰেষ্ট, নো ৰেষ্ট। প্ৰমোদ বড়ো ডাউন, 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 ডাউন। প্ৰমোদ বড়ো ডাউন, 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 ডাউন। আমাক ন্যায় লাগিব, লাগিব, লাগিব। আমাৰ যুৱ সমাজৰ লগত নেখেলিব, নেখেলিব, নেখেলিব। উই ওয়ান্ট জাস্টিস, জাস্টিস, জাস্টিস। আমি দাবী কৰিম যে সিএসবিয়ে যেটো পৰীক্ষাটো কণ্ডাক্ট কৰিছে, আমি সিএসবিৰ চেয়াৰমেনৰ ৰেজিগনেশ্যন বিচাৰিছো। উই ওয়ান্ট সিএসবি চেয়াৰমেন ৰেজিগনেশ্যন, ৰেজিগনেশ্যন, ৰেজিগনেশ্যন। সিএসবিৰ চেয়াৰমেন পদত্যাগ কৰক, পদত্যাগ কৰক। সিএসবিৰ চেয়াৰমেন পদত্যাগ কৰক, পদত্যাগ কৰক। উই ওয়ান্ট জাস্টিস, জাস্টিস, জাস্টিস। সমাজ পড়ে ডাউন, 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 ডাউন। ফরেস্ট ডিপার্টমেন্ট বিটিসি গো ব্যাক, গো ব্যাক, গো ব্যাক। ফরেস্ট ডিপার্টমেন্ট বিটিসি গো ব্যাক, গো ব্যাক, গো ব্যাক। ফেরেঙ্গা রঞ্জিত বসুমতারি ফরেস্টিয়ান ডাউন, 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 ডাউন। ফরেস্টিয়ান ফেরেঙ্গা রঞ্জিত বসুমতারি ডাউন, 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 ডাউন। ফরেষ্টৰ ইএম ইউৰোপে ৰঞ্জিত বসুমতাৰী ইউৰোপে বিআৰ ফেৰেঙ্গাৰ ছোৱালী জাৰিমিন বসুমতাৰীয়ে কোনো ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱা কৰি তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি লাভ কৰিছে। আপোনালোকে ভাবে নেকি কোনোবা ইএমৰ ছোৱালী বা ল'ৰা হ'লে চাকৰি পাব লাগে? নাভাবিব, নাভাবিব। আমি ফেৰেঙ্গা বসুমতাৰীক কোনোবা UPPL হিচাপে কৈছো। আজি ফৰেষ্টৰ বিভাগৰ দায়িত্বত তেওঁ আছে। কালি যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিলে আমি তেওঁকো ডাউন ডাউন বুলি ক'লো হয়। তো সেইকাৰণে লাষ্ট টাইম এবাৰ কৈছো, উই ওয়ান্ট জাস্টিস, জাস্টিস, জাস্টিস। নো জাস্টিস, নো ৰেষ্ট, নো ৰেষ্ট, নো ৰেষ্ট। ফেৰেঙ্গা বসুমতাৰী গো ব্যাক, গো ব্যাক, গো ব্যাক। বিটিসিএন ফরেস্ট ডাউন, 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 ডাউন। এই ভিচিডিচি বিলাকক ঠাণ্ডা নকৰিলে বিটিচিত গৰীব দুখীয়াৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে, হয়নে নহয়? আৰু সেই কাৰণে মোক কোনোবাই কৈ আছিলে যে ছাৰ এই বিটিচি বিলাক বৰালি মাছৰ দৰে, যেনেকে নদীত সৰু সৰু মাছ খাই দিয়ে বৰালি মাছে, তেনেকে বিটিচিটো এই ভিচিডিচি বিলাকে গৰীব দুখীয়া মানুহৰ তেজ খাই আছে, হয়নে নহয়? এইবাৰ আপোনালোকে ইলেকশ্যনত বিজেপিক জিকাই দিয়ক, ভিচিডিচিৰ বজাৰ
মই একদিনাই বন্ধ কৰি দিম, চিধা কথা হ'ব। কাৰণ ভিচিডিচি থাকালৈকে ইয়াত দুখীয়া মানুহে ঘৰো নাপায়, দুখীয়া মানুহে অৰুণোদয়ো নাপায়, দুখীয়া মানুহে লাখপতি বাইদেউ নাপায়। চৰকাৰী চাকৰিটো বাদেই দিয়ক, দিছপুৰত চৰকাৰী চাকৰি পাবৰ কাৰণে 1 টকাও ঘোষ দিব নালাগে। কিন্তু আমি নিয়ম কৰিব লাগিব যে কোকৰাঝাৰতো যাতে চাকৰিৰ কাৰণে 1 টকাও ঘোষ দিব নালাগে।